আবকাৰী বিভাগৰ হাতত জব্দ হয় 25 লাখ মূল্যৰ ট্ৰাক ভৰ্তি অবৈধ অৰুণাচলী সুৰা ডিফু টাউন কমিটিৰ নিৰ্দেশনাক উপেক্ষা কৰি নো পাৰ্কিংত ৰখাই বাছ দুখকাৰ জিৰিকিণ্ডেঙত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু এহাল নৱ দম্পতীৰ নমস্কাৰ মই সঞ্জয়িতা তেৰনপিয়ে কাড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমুখ এতিয়া বিতং বাতৰি বুকাজান আবকাৰী বিভাগৰ সফলতা হাঞ্জালাংছত আবকাৰী বিভাগৰ হাতত জব্দ হয় ট্ৰাক ভৰ্তি অবৈধ অৰুণাচলী সুৰা বুকাজান মহকুমা সদৰৰ অন্তৰ্গত হাঞ্জালাংছত 28 জুলাইৰ পৰা আবকাৰী বিভাগে জব্দ কৰে অবৈধ অৰুণাচলী সুৰাসহ এখন ট্ৰাক প্ৰাপ্ত বাতৰি অনুসৰি অৰুণাচলত তৈয়াৰ কৰা অবৈধ সুৰাৰ ট্ৰাক অৰুণাচলৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত সুৰাসহ ট্ৰাক জব্দ কৰে বুকাজান আবকাৰী বিভাগে পুৱা প্ৰায় 10 বজাত অবৈধ সুৰাৰ ট্ৰাকসহ জব্দ কৰি আবকাৰী বিভাগে বুকাজান আৰক্ষীক গতাই দিয়ে বুকাজান আৰক্ষীয়ে সুৰাখিনি অৰুণাচল প্ৰদেশত অবৈধভাৱে তৈয়াৰ কৰা সুৰা বুলি নিশ্চিত কৰে ট্ৰাকখনত সৰ্বমুঠ 1100টা সুৰা ভৰ্তি কাৰ্টুন আছিল আৰু অৰুণাচলত প্ৰদেশত এইখিনি সুৰাৰ মূল্য প্ৰায় 17 লাখ হ'ব কিন্তু অসমত এইখিনিৰ মূল্য 25 লাখ হ'ব বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে আশ্চৰ্যজনকভাৱে যোৱা 4 মাহৰ আগতে বৃহৎ পৰিমাণ মূল্যৰ অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক খটখটি লাহৰিজানত জব্দ কৰাৰ পিছত গোটেই এলেকাতে এই ধৰণৰ ঘটনা ঘটা নাছিল যদিও একাংশ দুষ্ট চক্ৰৰ দ্বাৰা এই অবৈধ ব্যৱসায়টো পুনৰ সৰব হৈ উঠা পৰিলক্ষিত হৈছে সেয়েহে বুকাজানত এটা চেক গেটৰ দাবী তুলিছে বিভাগে যাতে এই ধৰণৰ অবৈধ ট্ৰাক জব্দৰে আবকাৰী বিভাগলৈ ৰাজহ আহে উল্লেখ্য আবকাৰী বিভাগৰ এই অভিযানৰ নেতৃত্ব দিয়ে আবকাৰী পৰিদৰ্শক পৱন দেউৰী সহ পৰিদৰ্শক নৰেন ইংটি পৰিদৰ্শক প্ৰাঞ্জল শৰ্মা আৰু AIE সামু মাইবংছায়ে এইখন কাৰ্বি আংলঙত সকলো সম্ভৱ নেকি কেৱল টকা পইচা শক্তি থাকিলেই হ'ল শক্তিমান ধনৱান লোকসকলৰ বাবে ইয়াত ট্ৰেফিকৰো কোনো নীতি নিয়ম প্ৰয়োগ নহয় নেকি বা কোনো নীতি নিৰ্দেশনা পালন কৰা জৰুৰী নহয় নেকি পালন নকৰাৰ বাবে নকৰাসকলৰ দুখ নে অক্ষমনীয় ভুল বা দুখ দেখিও কোনে মাত এখাৰ মাত নমতাটো এনে প্ৰশ্ন হয়তো ইয়াৰ আগতে কোনেও কাকো কৰা নাই নতুবা কৰিবলগীয়া বুলিও ভবা নাই যাৰ ফলত ডিফু চহৰৰ পথৰে বাছ সিটি বাসকে ধৰি ডিফু মাঞ্জা পথত দৈনিক ভাড়া মাৰা টাটা চমু মেজিক সাৱাৰিয়া বলেৰোকে ধৰি অসংখ্য চৰকাৰী বেচৰকাৰী গাড়ীৰ সমান গতিৰে দৌৰে আৰু মন গলেই যতে ততে ৰাখি দিয়ে জিলাৰ সদৰ চহৰতে এনে দৃশ্য অতি সুলভ প্ৰথম কথা যান-জঁটৰ নিয়ন্ত্ৰণৰ বাবে ডিফু চহৰত আৰক্ষী বিভাগত ট্ৰেফিক বুলা বিভাগ এটা আছে যাক আৰক্ষীৰ TOPৰ দ্বাৰা পৰিচালনা হয় যদিও ইয়াৰ ট্ৰাফিক আৰক্ষী বা পুলিচে মাত্ৰ বজাৰলৈ সোমোৱা তিনিআলি বা চাৰিআলিতহে থিয় হৈ কৰ্তব্য কৰাৰ নামত দিনটো ষ্টেণ্ডত বহি দিনটোৰ ভিতৰত কেইবাৰমান যাত্ৰীক অনা নিয়া কৰি কোনোমতে 200-300 উপাৰ্জন কৰা অটো ৰিক্সা কেইখনক নিয়ন্ত্ৰণ কৰিয়ে পুৱাৰ 9-10 বজাৰ পৰা নিশা 8 বজালৈ কটায় লগতে সেই একে স্থানতে CRPF বেটেলিয়নো থাকে গিজগিজায় কিন্তু হিফালে প্ৰধান পথটোৰ গাড়ীসমূহ অহা যোৱা কৰোতে ট্ৰেফিকৰ নীতি নিৰ্দেশনা পালন কৰিছে নে নাই চাবলৈ ট্ৰেফিক পুলিচৰ নাই কোনো আহৰি ট্ৰেফিকে কিবা ইনষ্ট্ৰাকশন দিছে নেকি নো পাৰ্কিং বা পাৰ্কিং জায়গা বুলি ট্ৰেফিক আমাক কেনে ইছ্যু কোৱা নাই এইটো ইয়াত বৰ্তমান টাউন কমিটিৰ পৰা ইয়াত ঠিক কৰা হৈছে এইটো মিটিংছিলকে ইয়াত ৰং নো পাৰ্কিং তথাপি আপুনি ইয়াত পাৰ্কিং কৰিছে আপুনি এইটো বিষয় কি ক'ব ট্ৰেফিকে ভুল নে এনে ড্ৰাইভাৰ কিতা ভুল কোনে ভুল হয় নো পাৰ্কিং কৰিলে আমাৰ ভুল দিয়া আমি গম পোৱা নাই নো পাৰ্কিং কৰিলে আমি নৰখাওঁ ডিফু চহৰলৈ সোমোৱা পথ এলেকাত এয়াৰ ৰংফাৰ্বি ৰংবেৰ প্ৰতিমূৰ্তি ওচৰত আৰু জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সন্মুখতে জিৰণি চৰা আছে আৰু বাছ ষ্টপ বুলি স্পষ্টকৈ ডিফু টাউন কমিটিৰ দ্বাৰা সাইনবোৰ্ড লগোৱা আছে এতিয়া এই ষ্টপত কোনো যাত্ৰীয়ে বহি বাছলৈ অপেক্ষা নকৰাত জিৰণি চৰাৰ বাহিৰে ভিতৰে লতা মেৰিয়াই ধৰিছে আৰু লগতে ওচৰৰ এই সাইনবোৰ্ড কেইখনো লতাই মেৰিয়াই প্ৰায় ঢাকি পেলাইছে ইয়াৰ পৰিৱৰ্তে যাত্ৰীয়ে বাছ আদিলৈ অপেক্ষা কৰে ৰংফাৰ্বি ৰংবে প্ৰতিমূৰ্তিৰ কাষত আৰু অলপ আগলৈ গৈ প্ৰাক্তন সাংসদ ডাক্তৰ
জয়ন্ত ৰংপিৰ বাসভৱনৰ কাষত য'ত নেকি চাৰিআলি হোৱা বাবে আন স্কুল কলেজ বা কাৰ্যালয়লৈ নতুবা ভিন্ন উদ্দেশ্যত গাড়ীৰ অহা যোৱাৰ ভিৰ হয় যথেষ্ট যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকে ইমানেই নহয় কাৰ্বি পৰিষদৰ কাৰ্যালয়সমূহলৈ সোমোৱা গেটৰ কাষতো অনেক সময়ত বাছ ৰখাই যাত্ৰী নমোৱা পৰিলক্ষিত হয় কিন্তু এই বেআইনী নিয়মেৰে ঘটি থকা কাৰ্যকলাপৰ সন্দৰ্ভত না টাউন কমিটিয়ে না ট্ৰাফিক পুলিচ কাকো হস্তক্ষেপ কৰা পৰিলক্ষিত নহয় কেমেৰামেন ষ্টিফেন ডেৰনৰ সৈতে মংগল সিংৰ ৰিপৰ্ট কাট নিউজ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত কাৰ্বি আংলঙতো মৃত্যু এহাল নৱ দম্পতীৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মকৈলুমত 27 জুলাইত কৰুণ মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য আৰু হুকত মিৰমান হৈছে ইয়াৰ আগতে বকলীয়া ঘাটতো ষষ্ঠমান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ আৰু হাওৰা ঘাটতো নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰৰ বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু ঘটে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মকৈলুমত বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে অকালতে প্ৰাণ হেৰাবলগীয়া হ'ল এহাল নৱ দম্পতীৰ উমখিৰমিন গাঁৱৰ নিবাসী 22 বছৰীয়া লিনচন ইংলেঙে লগত 20 বছৰীয়া পত্নীৰ মনিকা চিনথংপিৰ লৈ খেতিলৈ বুলি ওলাই গৈছিল সিদিনা দুচকুত বহুৰঙী সপোন আঁকি লৈ 1.5 মাহৰ আগতে বিবাহৰ বান্ধোনত আবদ্ধ হোৱা নৱ দম্পতীহালে এবাৰলৈ হয়তো ভবা নাছিল যে তেওঁলোকৰ বাবে মৃত্যুদূত তাতে অপেক্ষা কৰি আছে মই ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰতি গৰিহণা দিব বিচাৰিছো আৰু আজি এইটো ঘটনা বুলি নহয় আমাৰ হেতু লাইনটো প্ৰায় বছৰে বছৰে বুলিও ক'ব পাৰি বাৰবাৰ এই ঘটনাটো ঘটি থাকে আৰু মই একেদিন ডিপাৰ্টমেণ্টে ভিজিট কৰিছো কিন্তু লাইনমেনৰ সকলৰ কাৰণে মই স্পেশালি সেন্তক খবৰ দিয়া হৈছে সব ডিপাৰ্টমেণ্টে মোৰ লগত যোগাযোগ হৈ আছে কিন্তু আপোনাৰ ইলেক্ট্ৰিক ষ্টেবৰ্ড ডিপাৰ্টমেণ্ট সকলে আজিলৈকে মোৰ লগত যোগাযোগ ৰাখা নাই আজি এই ঘটনা ঘটিছে এই গুটিকে এই ডিপাৰ্টমেণ্ট সকলৰ কাৰণে আমি এখিনি যিখিনি ঘটিছে আমি সিহঁতৰ কাৰণে আজি এজেহাৰ দিবৰ কাৰণে প্ৰস্তুত হৈছো তো মানে আজি মানে যিমান দিনৰ পৰা কাৰেণ্ট মানে এইটো লাইন দিছে এই লাইনটোত কাৰেণ্ট দিয়াৰ পৰা আজিলৈকে কোনো মানে যে ভেৰিফাই কৰা নাই যে ইয়াত গছ লাগি আছে মানে মানে বাহ পৰিছিল কিবা পৰিছিল অতত মানে তাৰবিলাক ছিগি পৰি থাকে মাজে সময়ে তেতিয়া মই নিজে কেতিয়াবা পেট্ৰলিং আহি পেলাই চাই গাঁৱৰ মানুহক লৈ গৈ আহি পেলাই এইটো নিজে লৈকে মানে সিহঁতৰ বিভাগীয় মানুহ আনি মানে মই কেইবাৰবাৰ ঠিক কৰিলোঁ কিমানবাৰ ঠিক কৰোঁ হিচাপে নাই আৰু সেই ঠিক কৰাৰ বিনিময়ত মানে সিহঁতে আমাৰ পৰা মানে সিহঁতৰ পৰা ৰাস্তা ঘাটৰ মানে অহা যোৱা খৰচটো এই ফৰ্মেল লোৱাটোক আমি নিজেও মানে দিছোঁ যে তেল খৰচটো বাবা লওঁ কিন্তু হ'লেও মানে বস্তুটো অলপ ভাল পৰাতে চাবি আৰু মানে মানুহক অলপ কমচে কম পঢ়া শুনা ল'ৰা ছোৱালী আছে যে কমচে কম কাৰেণ্টটো ৰেগুলাৰলি দিবি কি কৰিব ইয়াৰপৰি আমি পোষ্টমৰ্টমৰ কাৰণে এতিয়া মানে আমি ডিপলৈ পঠিয়াম আৰু অলৰেডি আমাৰ বিভাগীয় কৰ্তৃপক্ষক চবক জনোৱা হৈছে তেখেতলোক মানে তাৰ পৰা মানে ডেড বডি মানে গাড়ীও আহি আছে আৰু প্লাছ মেজিষ্ট্ৰেটো মানে তেখেতক খবৰ দিয়া হ'ল মেজিষ্ট্ৰেটো মৃত্যুদূতৰূপী বিদ্যুৎ বিভাগে জিৰিকিন্দেঙৰ পৰা 50 কিলোমিটাৰ দূৰত্বত হাবিৰ মাজত এনেদৰে উন্মুক্ত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ থৈ দিয়াৰ বাবে দম্পতীহালে শোকাবহ মৃত্যু খাবতবলগীয়া হ'ল খেৰণীৰ পৰা বীৰেন সিং ইংঘিৰ ৰিপৰ্ট কাৰ্ড নিউজ ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত সৃষ্টি হৈছে মৃত্যুৰ কিৰিলি বুকাজান বিধানসভাৰ অন্তৰ্গত সচেং ধেন্টাৰ দিনৰ পোহৰতে বিদ্যুৎৰ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যু খাবতিবলগীয়া হৈছে একেলগে 3জনকৈ লোক খেতি পথাৰৰ ওচৰত থকা বিদ্যুৎৰ খুঁটা বাগৰি পৰাত বিদ্যুৎ পৰিবাহী হৈ থকা তাঁৰ ছিগি পৰি যোৱাত এই ভয়াবহ আৰু কৰুণ দুৰ্ঘটনাটো সংঘটিত হয় কাট নিউজৰ দৰ্শকসকলে টিভি স্ক্ৰীনত দেখিছে কি কৰুণভাৱে ঘটনাটো সংঘটিত হৈছে আৰু ওচৰে পাজৰে থকা আন অসহায় লোকসকলে কেৱল চিঞৰ বাখৰহে কৰি আছে আৰুনো কি কৰিব অসহায় তেওঁলোকে কিন্তু এতিয়া এটা কথা স্পষ্ট হৈছে যে বিদ্যুৎৰ দ্বাৰা ৰাজ্যজুৰি হোৱা মৃত্যুৰ ভয়াবহ ঘটনা দেখি শুনিও এই পৰ্যন্ত তৎপৰ হৈ উঠা নাই বিদ্যুৎ বিভাগ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তিক বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का ओइ लगे आहिरिंग तंगरात आनलो ओंगदुंगा तुमा प्राण के दाम ता दु उता हाइपो नंजोंग इतुंग गेहम बिच किमजे फांसी जिथाम बमलो नंगी फ्रेट दुखलो
Nilita hemgimi kimbomlo. Sita lahalamen asapta nili mathate. Athema nili hemalo extra kipidundo. Athe nili hemgi kimalonge Tata Tiscon SD bar pensi kimpondo. Tata Tiscon SD Extra Safe Bar lage texture a technical atum pensi Mesena factory along Selampon lo. Lasi Tata Tiscon SD bar ke kaita extra safe lo. Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508 207595, or you can also contact in 9854236557. Cut News Channel again penangi tungkhanang wan tila Asprapto the Talent Show. The artist Kirby traditional attire and its innovation. Jong silang litung labangso a show long interested lote ladak screen long kipi a number along nang litung humri ignon. Aturkimi outlet opposite LDRB Difu Kirby Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Trail, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi kulat along longpon ikji kang tirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কোৱাজনৰ ভাগৰি গলেও বা হাজাৰ অনুনয় বিনয়ও তলাব নোৱাৰে বজ্ৰ কঠিন হিয়া এআই আমাৰ চৰকাৰৰ চৰিত্ৰ কি ৰাজ্যৰ চৰকাৰ কি পৰিষদৰ চৰকাৰ চৰিত্ৰ একে ডিফু টাউনৰ অন্তৰ্গত ওয়াৰ্ড নম্বৰ 3 ৰংচামফ্ৰি ৰাজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গড়কাপ্তানি বিভাগে পথ নিৰ্মাণ কৰিবলৈ বিগত কংগ্ৰেছী শাসনকালতে কিন্তু চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিয়া এই পথটিয়ে ৰংচামফ্ৰি ৰাজ্যক অহা যোৱাৰ সুবিধা কৰি দিয়াৰ পৰিৱৰ্তে প্ৰত্যেক বাৰিষাৰ বতৰতে অধিক জলাকলা কৰাৰ অভিযোগহে উত্থাপিত হৈছে ডিফু বজাৰ এলেকাৰ পৰা দূৰত্ব খুব বেছি 1 কিলোমিটাৰ মান হ'ব কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধীনস্থ সৰ্বশিক্ষা ভৱনটো সমীপৰ পৰাই আৰম্ভ হৈছে ৰংচামফ্ৰি গড়কাপ্তানি পথ ডিফু টাউন কমিটিৰ ওয়াৰ্ড নম্বৰ 3 অন্তৰ্গত এলেকাত অৱস্থিত ৰংচামফ্ৰি গাঁও কিন্তু ৰংচামফ্ৰিলৈ অহা যোৱা এই পথৰ দশা দেখি কোনোবাই ক'ব নেকি যে এয়া ডিফু টাউনৰ এলেকাৰে যদিও 16 অনাই হসা যে এয়া টাউনৰে এলেকা হয় আৰু এই যে নামত গড়কাপ্তানি পথটোৰ ওপৰেৰে জেচিবি চলি আছে মাটি কাটি আছে কাম কিন্তু চৰকাৰী বিউগম বিভাগটোৱে কৰা নাই গাঁওখনৰ ৰাইজে নিজৰ বৰঙনিৰে কাম চলাই আছে বাৰিষাত নেৰানেপৰা বৰষুণত পথৰ দুই দাঁতিৰ মাটি চপৰা চপৰে খহি অহা যোৱা পথটোত ঢাকি পেলায় ডিফু পেন কে লউইং লাপন বা কালি ডিফু পেন চেকইনত টাউন আদুহেৰা লং ৰংচামফ্ৰি লং কিৰিং হিয়া ৰং লং সো কচহেলা ততৱাৰ के दाम के बांग शिक्षक अजो दक रात तुम मते पीडब्ल्यूडी डिपार्टमेंट अलोंग दक आरात तुम गाड़ी मते ला जीसीबी सोन चुहांग दाम मेंसी दक मेना मेना पैसा चिरुंग सी दक ला जीसीबी के पास सुरदाम सोन चिपिलो सहुत के दुबो मथे मने ला सोन ला सहुत के अफ्रांग के तोवार जीत सुवे दो सहुत के दो पे ना गे नोना फी बांग के नीली में थांग अमसे ला एस्टिमेट चुबुनाय पेन पीडब्ल्यूडी along chuning ri churong lakdam pen si
nili kene bunailo lani tum kacirung kubangke rong anutin maning reng-mereng no anutin ban eno 100 200 kacirung men sini tum pini la sokam ni tum otpon lo sitame ni tum la sokam ke otpon ke pini chot kali ni tum ningkan krep hopra men tum kan pon lo la sokam meklem bon kongres sarkar do hot sitame hat tum ni tum hang pon sitame pini antani tum nang pibe la pen aku non BJP tum tikloyon sok nang sarkar nang solai lo sitame ni tum han hang bom tan tum pipidat posi pini ani ni tum da rong pen aku cingwai si gangbra pen itum cingwai si itum sarkar ke nang pipelu pusin itum aku rat pen cingwai si itum aku tak johang dam lo engineer tum long johang dam pen si engineer tum man itum nang pulo nang tum pan ke gari nang pipo setame nang tum dewan forca nang biasa tu beti nei pusin itum nang pulo kasi itum ni rong pen itum pini rat pen jo ya korte da pen ingia tum anutin adon tin pen itum cirung cerek pen si pini la anakan tum pacum lo penon ke bang ni doan tami tum anu sini tum rat pen klembon tuji pen sarkar nang pipe tami tum rat pen tami tum klembon bompo pen sarkar man akha ke non putame kongres sarkar do ba BJP sarkar do tami sarkar ke siver poni tum nalang le raso anan kan do tami tum pan ke rat pen tum klembon bom lo ফলত অহা যোৱাৰ ভিখন অসুবিধা হয় ৰাইজৰ পথৰ দুয়ো কাষে বৰ্ডাৰেৰে ৱাল গাঁঠি দুয়ো কাষে নৰ্দমা নিৰ্মাণ কৰি বৰষুণৰ পানী বৈ যোৱাৰ সুবিধা কৰি দিব লাগিছিল তাকে নকৰাৰ ফলত পথৰ এই গতি ৰংচাম্প্ৰী ৰাইজে মিলি এই পথটোক মজবুত আন্তঃগাঁথনিৰে পুনৰ্নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কাৰ্যালয়লৈ গৈ অনেকবাৰ অনুনয় বিনয় কৰা হৈছিল বিভাগে কাণখাৰ নিদিয়াত নিজৰ সুবিধাৰ বাবে ৰাইজে নিজৰ বৰিঙনি এইদৰে প্ৰত্যেক বাৰিষাতে কৰাৰ দৰে এইবাৰো জেচিবিৰে মাটি কৰাই ৰুকি লৈ অহা যোৱাৰ সুবিধা কৰি লৈছে ৰাইজে যোৱাটো 15টা বছৰে কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ জ্বলা যন্ত্ৰণাৰ কথা নুশুনিলে এইবাৰ পৰিৱৰ্তনৰ কথা কৈ পৰিষদৰ মছনদ দখল কৰা মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শুনিবনে ৰংচাম্প্ৰী ৰাইজৰ ইননি বিননি কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ ইণ্ডিয়ান আৰ্মি ৰেড হৰ্ন ডিভিজনৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ৰংহাং ৰংবঙৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ 28 জুলাইত সফল সম্পন্ন হয় স্কুলীয়া ল'ৰা-ছোৱালীৰ গ্ৰীষ্মকালীন ছুটিৰ সময়খিনি সদুপযোগী হোৱাকৈ যোৱা 24 জুলাইৰ পৰা ইণ্ডিয়ান আৰ্মি ৰেড হৰ্ন ডিভিজনে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ শিবিৰত হামৰেন চহৰৰ অন্তৰ্গত অনেক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত ভাগ লয় জিলাখনত ক্ৰীড়া ক্ষেত্ৰত অনেক সম্ভাৱময় ছাত্ৰ-ছাত্ৰীসকলে যাতে ক্ৰীড়া ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়ান ৰেড হৰ্ন আৰ্মি ডিভিজনে এই উদ্যোগ লোৱা বুলি ইণ্ডিয়ান ৰেড হৰ্ন আৰ্মি ডিভিজনৰ বিষয়ে সভাত ব্যক্ত কৰে উল্লেখ্য প্ৰশিক্ষণ শিবিৰৰ শেষ কাৰ্যসূচীৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে হামৰেনৰ OSD সোনা সিং টেৰা আৰু সন্মানীয় অতিথি হিচাপে ৰেসিডেন্সিয়েল স্কুলৰ শিক্ষক ৰাজেন ৰংপিয়ে অংশগ্ৰহণ কৰে সভাত প্ৰশিক্ষণ শিবিৰৰ অংশ হিচাপে অনুষ্ঠিত কৰা ভিন ভিন খেলত ভাগ লৈ বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে আগন্তুক 15 আগষ্টৰ উপলক্ষে পশ্চিম কাৰ্বি আংলঙত আৰক্ষী বিভাগ অতি তৎপৰ হৈ উঠিছে স্বাধীনতা দিৱসৰ আগমুহূৰ্তত বা সিদিনা জিলাখনৰ কোনো ঠাইতে যাতে কোনো অশুভনীয় তথা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীৰ সষ্টম হৈ অভিযান চলোৱাৰ সময়ত কেপিএলটিৰ এৰিয়া কমাণ্ডাৰ সহ 3 জনকৈ কেডাৰ আটক হোৱা ঘটনাই আৰক্ষীক অধিক সষ্টম কৰি তুলিছে আটকাধীন কেপিএলটিৰ কেডাৰ কেইজন হল এৰিয়া কমাণ্ডাৰ সোলাংডো ইংটিকে ধৰি ৰবিনসন টেৰন আৰু লংডিং টেৰন কেডাৰ কেইজনে পূৰ্বে দাবী কৰা ধন নিবলৈ আহি জালত পৰে হামৰেন আৰক্ষীৰ স্বাধীনতা দিৱসত কুটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ মানসেৰে কেডাৰ কেইজনে অঞ্চলটোত আহি এইদৰে বাহৰ পতাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ